Hi guys, welcome back to my YouTube channel. আজি মোৰ মানে চলে মুভিখন জুনে জুনে চাইছে হিহতে জানিব আৰু হেমা মালিনীৰ জন্মদিন আজি হেমা মালিনী মানে আৰু মোৰ বসন্তী বুলি মানে মোৰ স্কুটি আৰু স্কুটিখন মই বসন্তী হিচাপে নাম ৰাখিছো যেহেতু মোক দেউতা মৰমত কিনি দিছিলে যেতিয়া মানে ক্লাস 10 পাস কৰিছিল মেট্ৰিক পাস কৰিছিল আৰু তেতিয়া মোক কলেজ যাবলৈ মানে দেউতাই এখন স্কুটি কিনিছিলে এখন স্কুটিখনৰ নামটো মই ৰাখিছো বসন্তী যেহেতু চলে ফিল্মখনৰ হেমা মালিনীৰ নামও আছিল বসন্তী মানে যেতিয়া ধৰ্মেন্দ্ৰে কৈছিল বসন্তী কুত্তেকে সামনে মাত নাচনা সেইটো ডায়লগটো সবৰে মনত আছে আৰু খুবেই পৰিচিত বাৰু সেইটো ডায়লগটো মোৰ স্কুটিখনৰ নামও বসন্তী ৰাখিছিলো বাৰু আজি তাৰে জন্মদিন আজি 34 বছৰ আজি মানে 2 অক্টোবৰ গান্ধীজীৰ জন্মদিন দিনাখনে মই আনিছিলো 2017 চনত আনিছিলো আৰু আজি এই দিনটোতে আনিছিলো যেহেতু মই সেইটো দিনটো মানে মই জন্মদিন হিচাপে পালন কৰো আগৰ পৰা পালন কৰি আহিছো এবাৰো পালন কৰিছো আজিৰ পৰা মানে 34 বছৰ সম্পূৰ্ণ হ'ল আৰু 7 বছৰত ভৰি দিব আৰু সেইবাবে মই মানে এটা বিশেষ আগৰ পৰা কৰো যেনিবা গছপুলি কিবা বিৰক্তি কিন্তু ভিডিঅ' কৰা নহয় আজি মানে ভিডিঅ'টো কৰিছো আৰু ভতিজা ছোৱালীজনীও আছে তাই স্কুল আজি নাই বাৰু তাইও মোৰ লগত আহিলে বাৰু গছপুলি ৰুবলৈ মোৰ লগত সহযোগ কৰিছে বাৰু আৰু আজি মই এয়া পুখুৰী পাৰতে মানে আমপুলি অমৃত বৃক্ষ নহয় আসলতে ফলমূলৰ বৃক্ষ ৰুইছো আৰু আমিও খাব পাৰিম যেহেতু আৰু ডাঙৰ হলে আমাৰ ল'ৰা ছোৱালীও খাব পাৰিব বা ভতিজা আদিও খাব পাৰিব বা ভন্টিহঁতো খাব পাৰিব তেনেকুৱা নিচিনা তেনেকে আৰু অমৃত বৃক্ষ নহয় যেহেতু অমৃত বৃক্ষ কৈ থাকিলেও নহব আমি ফলমূলৰ গছে ৰুইছো তেতিয়া আমি খাবও পাৰিম আনকো মানে ওচৰ পাজৰ মানুহকো দিব পাৰিম ফলমূলৰ বস্তু সব যেহেতু টেঙা বস্তু সবৰে দুখ লাগে বা আশা এটা থাকে তেনেকুৱা নিচিনা আৰু তেনেকে ফলমূলৰ বৃক্ষ ৰুম বুলি ভাবিলো এতিয়া মানে পুখুৰী পাৰত আমৰ পুলি তেনেকে ৰুইছো আৰু কদমো ৰুইছো তেনেকে 10 ডাল মান ৰুইছো আৰু আজি গছ যেহেতু আজি জন্মদিন মোৰ বসন্তীজনীৰ জন্মদিন আৰু সেইবাবে মই গছপুলি বৃক্ষ ৰোপণটো কৰিম বুলি ভাবিলো তো আজি ফিচাৰী পাৰতে মানে বৃক্ষ ৰোপণ কৰিবলৈ আহিলো আৰু তাৰে এটি ভিডিঅ' বনালো আজি স্কুটিখন জন্মদিন কাৰণে আমি আজি এয়া গছপুলি ৰুম এনেকে আমি পুখুৰী পাৰতে ৰুব আহিছো আমি এতিয়া পুলি আমৰ পুলি ৰুম এয়া পুখুৰী পাৰতে আমি ৰুব আহিছো এতিয়া পানী বেলেগ চাইডে আমি এতিয়া ফুল গছ পুলি ৰুব আহিছো পানী লৈ আহক ক'ত দিম ৰঙাটো টিপি ৰঙাটো দিম সেইটো দিম গছ পুলি ৰুব ৰেডি হৈছো কেনেকে লগাই দিম এতিয়া কাটিছে গছ পুলি ৰুব ইয়াক গছ পুলি ৰুব আমৰ গছ পুলি ৰুব বেলেগ ফিল্টাৰ দেখা পায় না এইটো পুখুৰী আমৰ আৰু এডাল আমৰ পুলি ৰুছে এয়া এদিকে যাবলৈ বেটা কেমেৰামেন পুখুৰী গছ পুলি ৰুই আছে পুখুৰী হেৰিতে আমৰ গছ পুলি ডাঙৰ হলে আমি খাম আৰু জংঘলৰ মাজত মই ভৰি দি আছো সেই জোখে কামিব তাকো আম পুলি ৰুবহে সি হেৰি গৈছিলে এই কিবা পুলি ৰুইছিলো আমি ডাঙৰ হৈছে আৰু অকণমান এতিয়া পানী দিছে এই দিওঁ মগটোৱে দি পানী এতিয়া মোৰ পাল গাঁতটো খান্দি দিব লাগিব গাঁতটো খান্দি দিব লাগিব এতিয়া গাঁতটো খান্দি দিব মোৰ কাৰণে দাদা ইচ পানী পৰিবা দে
কোনখিনি তাৰ ৰুম এতিয়া মোৰখিনি এদিকে এইখিনিতে ৰুম নেকি সেইখিনিতে এইখিনিতে ৰুম দে এইখিনিতে দি এই এবাৰ এইজনীয়ে খান্দিছে তেতিয়া এজনীয়ে খান্দিছিলে সেইডাল গছডালত খান্দি সেইডাল গছডালতে সেইডাল গছডালত ৰুইছিলে আৰু পুলিডাল এইডাল পুলিডাল মানে হেৰি কৰিছে এতিয়া মই এডাল পুলি লওঁ এডাল যা এডাল পুলিটো ভালকে দিয়া শিপাটো হেৰি হৈ দিয়াচোন মাটিত অলপ হেৰি কৰি দিয়াচোন গুজি নিদিবা ইমানকৈ ধুনীয়াকৈ দিয়া ফিট ফোন কৰি অহা নাই মাতি দিয়া এনেকৈ হেৰি কৰি দিয়া অলপ ৰ'বা পাতত নিদিবা সেই তলত দিয়া আৰু আৰু এটা লগত দিম সেইফালে দিব নালাগে হেল্ল' ভেট দিম কি ফুল বুলি কয় এইটো গান্ধী ফুল নাৰ্জী ফুল এইখনেই হৈছে মোৰ বসন্তী যিহেতু মই অথনিৰ পৰা বসন্তী বা হেমামালিনী বুলি কৈ আছিলোঁ এইখনেই হৈছে মোৰ মৰমৰ বসন্তীখন আৰু মানে মই কলেজ যাবলৈ লৈ যোৱা বাহনখনক মই বসন্তী হিচাপে মানে নামাকৰণ কৰিছোঁ যিহেতু মোৰ এখন বসন্তী দেউতাই মানে মৰমতে কিনি দিছিলে মোক কলেজ যাবলৈ এইখনেই হৈছে মোৰ মৰমৰ বসন্তী বা হেমামালিনীজনী এইখন বাহনতে উঠি মই কলেজ আজি বসন্তীখনে মানে 30 বছৰ অতিক্ৰম কৰিলে ভালে বোলে আশা কৰিলোঁ এই আঘোণটোকো তেনেকৈ ভালে যাব বা একো বিপদ বিঘিনি নোহোৱাকৈ ভালে চলি যাব য'তে নাযাওঁ ধুনীয়াকৈ মোৰ সংগী হিচাপে থাকিব বা ধুনীয়াকৈ একো বিপদ বিঘিনি নোহোৱাকৈ ভাল যেনেকৈ যা ঘৰত তেনেকৈ ভালকৈ ঘূৰি আহিব পাৰোঁ আজিলৈ যেনিবা একো তেনেকুৱা হোৱা নাই ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত বুলি ক'ব লাগিব যেনিবা যিহেতু মোৰ আজি 6 বছৰ হ'ল মোৰ এখন স্কুটি লোৱা আজিৰ পৰা মানে 3 অক্টোবৰৰ পৰা মানে হেৰি 7 বছৰ ভৰি দিব আৰু মাজত ৰুব যাব এতিয়া ইমান জংঘল চাওক ইমান জংঘল এখবা জংঘলৰ মাজত ৰুব আজি স্কুটিখন বাৰ কাৰণে মানে তাৰ কাৰণে মানে বাৰ্তা পাতিছে আৰু মানে বসন্তী নাম ৰখাই থৈ দিছে তেতিয়া যে কৈ আছিলে তাৰ মানে স্কুটিখনে এটা সেই মাইকী সেইকাৰণে এতিয়া গোজপুৰি ৰুইছে ৰ'দত ইমান ৰ'দ এখবা পুখুৰীৰ পাৰত মানে ফিচাৰীত এই কি বোলে গছপুলি ৰুব আহিছোঁ আমাৰ গছপুলি 3টা ৰুইছে আৰু পুখুৰীৰ পাৰত সেইখিনিত এটা ৰুইছিলে এইখিনিত এটা ৰুইছিলে আৰু ইয়াত এটা ৰুইছে ইমান জংঘলৰ মাজত ৰুইছে তাৰ একো নহয় মই এতিয়া ভিডিঅ'টো পিছত বনাম তাৰপিছত তোমালোকে এতিয়া চাই থাকা তো হাই গাইজ এতিয়া আমি এইবাৰ মাত শুনিছানে এতিয়া পানী চানী শেষ হৈ এতিয়া যাব খুজিছোঁ ঘৰলৈ আহি থাকক জংঘলৰ মাজত আহিবলগীয়া হৈছে ফিচাৰী পাৰতহে ৰুব পাৰে আৰু বেলেগত ৰুব মানে ইয়াত ৰুব তেতিয়া ৰোৱা নাছিলে মানে তাৰপিছতে মই কৈছিলোঁ
ইয়াতে ৰুব কাৰণে তাৰপিছত মই পিছলৈ জংঘল নাই বুলি জংঘলে আছে সৌৱা সেই ইয়াতে ৰুব খুজিছিল কিন্তু ইয়াতে ৰুলো আৰু একো নহয় ৰুলো যেতিয়া ৰুলো আৰু ঔষধ আনিব কি ক'লি আম ডাঙৰ ডাঙৰ লাগিলে আমি খাব টেঙা আমি টেঙা বস্তু খাই বহুত ভাল পাওঁ সেইকাৰণে আমৰ পুলি ৰুইছে আমি আমৰ বাহিৰে আৰু বেলেগো খাব ভাল পাওঁ কিন্তু তোমালোকে তেতিয়া আমাৰ নিচিনা খাব পাৰিবা তেতিয়া আমিও খাব পাৰিম আৰু এতিয়া হয় এলাহ লাগি গ'লে খোজকাঢ়ি খোজকাঢ়ি মই বাঁহ তলত আহিলোঁ চাপে চাপে জোখে জোখে এতিয়া আহিবলগীয়া হৈছে আৰু আমাৰ ৰ'দডালত গৰম ঘাম চাম ওলাই যাব এতিয়া আমি গৈ আছোঁ দৌৰি দৌৰি যাম ওপৰতো আমি গছপুলি ইয়াতে ৰুম বুলি কৈছিলে মানে ৰুম বুলি কৈছিলে নাই তাৰপিছত ইয়াতো ৰুম বুলি কৈছিলে কিন্তু ৰোৱা নাই আৰু ইয়াতো ৰুম বুলি কৈছিলে কিন্তু ঘৰ ওচৰ তাতো ৰুম বুলি কৈছিলে ইয়াতো ৰুম বুলি কৈছিলে কিন্তু নোৰ আৰু ইহঁতৰ ঘৰটো এনেকৈ যেতিয়া যহতে তোমালোকে মানে পৰিয়াল চবৰে সেনেকৈ লিখা মানুহ এনেকৈ সেই নকৰিবা নিদিবা আৰু আমি এতিয়া কুঁৱা পাৰত ইয়াত ধুবা আহিছোঁ এতিয়া মুখে ধুম ধুনীয়া লাগে বনাই আৰু এইটো এতিয়া কুঁৱা পাৰ তো এতিয়া আমি এদিকে নাযাওঁ ইমান চেহা তো আমি এদিকে যাম এদিকে গ'লে অকণমান ভাল হ'ব পানী পৰিছে মানে কৰা কুকু কৈছে কি মানে তো এতিয়া আমি আহি পালোঁ ঘৰলৈ তো আমি ঘৰলৈ আহি পালোঁ এইটো ঘৰ দুটা ঘৰ হেলা লাগি গ'ল বহ তো এতিয়া আমি গৈ আছোঁ কোনফালে বনাবি পিছফালে হ'ব এতিয়া আমি বেলেগত গৈ আছোঁ আৰু গছ লৈ গ'লে তো যোনফালে আমি এদিকে গৈছিলোঁ সেইফালে আকৌ আহিলোঁ মানে পিছফালে বহিব মানে সেইফালে আগফালে মানে ইমান ৰ'দ দি আছিলে কাৰণে আমি এদিকে বহিলোঁ ইমান চাহা দি আছে কাৰণে তো এইটো ধৰক